নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ শেষলৈকে চাব। আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোন কেইখন ৰাজ্যৰ সীমা ম্যানমাৰৰ সৈতে আছে আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰে সূৰ্যৰ ৰশ্মি লম্বভাৱে লাভ নকৰে আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দিল্লী। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু ইয়াত 4টা অপশ্যন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ইয়াত এখন অৰণ্য আছিল। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি গোপাল কৃষ্ণ গোখলে। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। তাৰ পিছৰ প্ৰশ্নটো হৈছে কাব্য ভাৰতীয় বুলি কাক জনা যায় আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ধৰ্মেশ্বৰী দেৱী বৰুৱানী। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আৰু ইয়াত 4টা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সৈয়দা আনোৱাৰ তাইমুৰ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনা কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নলিনীবালা দেৱী। তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ দেউতাকৰ নাম কি আছিল আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে কৰমচাঁদ গান্ধী। তাৰ পিছৰ প্ৰশ্নটো হৈছে কৰ্মবীৰ কোন আৰু ইয়াত 4টা অপশ্যন দিয়া হৈ আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নবীন চন্দ্ৰ বৰদলৈ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1942 চনত। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা সাহিত্যিক কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মামণি ৰয়ছম গোস্বামী। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। ৰূপকোঁৱৰ কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পিছৰ প্ৰশ্নটো হৈছে বলৰ একক কি আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ নিউটন। তাৰ পিছৰ প্ৰশ্নটো যাম। প্ৰথম অসমীয়া ছপা পুথিখন কোনে লিখিছিল আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আনন্দৰাম শৰ্মা। তাৰ পিছৰ প্ৰশ্নটো হৈছে দেশভক্ত কোন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ তৰুণৰাম ফুকন। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2000 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1979। তাৰ পিছৰ প্ৰশ্নটো হৈছে মহীশূৰ ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৰ্ণাটক। তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থৰ বাবে অনুপমা দত্ত শইকীয়াই সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি উপজা মাতৃৰ হাত বাউলী। তাৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্য ৰত্ন কোন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি চন্দ্ৰধৰ বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক কোৱা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। পাপৰি কবি কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ গণেশ চন্দ্ৰ গগৈ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম। ৰসৰাজ সাহিত্যৰথী বুলি কাক জনা যায় বা কোৱা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি লক্ষীনাথ বেজবৰুৱা। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম।
হিমা দাসে কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2018 চনত। তাৰ পিছৰ প্ৰশ্নটো যাম অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ল'ৰা বন্ধু। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম সুগন্ধি পখিলা কবি কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ হীৰেন ভট্টাচাৰ্য। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম শেৱালী কবি কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ৰত্নকান্ত বৰকাকতি। তাৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ ডি ডক্টৰ ভূপেন হাজৰিকা। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম বকুল বনৰ কবি কোন আৰু ইয়াত 4টা অপশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি আনন্দ চন্দ্ৰ বৰুৱা। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বীণ বৈৰাগী। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম শিৱ থাপাই কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 2016 চনত। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম প্ৰাচীন কামৰূপ ভাগ কেইটা বা কেইটা ভাগত বিভক্ত আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 4টা। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম অসমৰ পুৰণি নাম কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। তাৰ পিছৰ প্ৰশ্নটোলৈ যাম ধৱনী কবি কোন আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ দি আছাম ট্ৰিবিউন। তাৰ পিছৰ প্ৰশ্নটো হৈছে বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 16 নৱেম্বৰ 1952 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম চুক্তিত চহী কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন নম্বৰ ডি ৰাজীৱ গগৈ। তাৰ পিছৰ প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ কাৰ ৰচনা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৌটিল্য। তাৰ পিছৰ প্ৰশ্নটো হৈছে বন্দে মাতৰম গানটো কোনখন কিতাপৰ পৰা লোৱা হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ আনন্দমঠ। তাৰ পিছৰ প্ৰশ্নটো হৈছে শ্বিলং ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেঘালয়। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ মহাৰাষ্ট্ৰৰ সাক্ষৰতা হাৰ কিমান আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 42.9। তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ যুগল দাস। তাৰ পিছৰ প্ৰশ্নটো হৈছে অনুৰাধা দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে 2008 চনত দেও লাংখুই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰীতা চৌধুৰী। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱী অশোক নামৰ গ্ৰন্থখনৰ লিখক কোন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি যোগেন দাস। তাৰ পিছৰ প্ৰশ্নটো হৈছে মুম্বাই ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মহাৰাষ্ট্ৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ধীৰেন বৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্বৰ কিমান এলেকা বনাঞ্চলে আগুৰি আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 70%। তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম পূৰ্ণাংগ মিচিং ছবিখনৰ নাম কি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মিৰি জীয়ৰী। তাৰ পিছৰ আৰু একেবাৰে শেষৰ প্ৰশ্নটো হৈছে দহি কতৰা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু ইয়াত 4টা অপশ্যন আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰঘুনাথ চৌধুৰী। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।